নমস্কাৰ অসমবাসী মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি বাসুদেৱ থানলৈ গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আহা মানুহটো অকলে আহা কেমেৰাটো লৈ আহা আহি থাকা আমাক আমি আমাকো দেখুৱাব লাগিব নহয় এইফালে আমি আছোঁ চলো চলো আমিও আছোঁ গাইজ আমিও আছোঁ দেখাইছ না বলা বলা বলা। নমস্কাৰ অসমবাসী, মই বাবু আৰু মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। কালি আমি আহি পাই গৈছিলোঁ জিন্টুহঁতৰ বাইকৰ ঘৰত। কালি পোৱাহি আমাৰ দেৰি হ'ল কাৰণে যাব নোৱাৰিলোঁ বাসুদেৱ থানলৈ। এতিয়া আমি পিছদিনাখন গৈ আছোঁ আৰু আমাৰ ভাগিনে ধুনীয়াকৈ ইণ্টাৰভিউ দিলে। হাই কৈ দিয়া ভাগিন, তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ শ্ৰী পদুম্য চুতীয়া। আৰু এইফালে আমাৰ আৰু এজন আহিছে, তোমাৰ নামটো কৈ দিয়া। দেৱজিৎ চুতীয়া। দেৱজিৎ চুতীয়া। তাৰপৰা এইফালে মহিমকটো চিনি পায় চবে। তাৰপৰা এইফালে আগত আমাৰ জিন্টু গৈ আছে ধুনীয়াকৈ চবে লোকটো এবাৰ দেখাই দিছোঁ ধুনীয়াকৈ ধুতি চিয়া পিন্ধি ৰেডি। আৰু বাসুদেৱ থানখন ক'ত আছে আৰু বাসুদেৱ থান কেতিয়া স্থাপিত হৈছিল আৰু কোনে স্থাপিত কৰিছিল গোটেইখিনি চব কম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোক কেনেকুৱা লাগিছে এবাৰ কমেণ্ট এটা কৰি জনাই দিব ধুনীয়াকৈ। চুৰি আৰু গামোচা ধুনীয়াকৈ লগাই লৈ এতিয়া বাসুদেৱ থান গৈ আছোঁ। ব'লক গাইজ। আহি সেনেকৈ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ গেটখন পাই গ'লোঁ ধুনীয়াকৈ আহি। সোমাই আহিলোঁ আমি এইফালে আৰু এইফালে আহি দেখিছোঁ বাসুদেৱ বাটচৰা আঞ্চলিক শিৱ মন্দিৰ। এইফালে শিৱ মন্দিৰ ভাগ বনাই আছে। ব'লক এতিয়া গৈ থাকোঁ আগলৈকে। আৰু ভিতৰলৈ এনেকৈ সোমাই আহোঁতেই ধুনীয়া ধুনীয়াকৈ গছ পুলি ৰুই থৈছে এইফালে। আৰু জিন্টুৱে কৈ দিব ধুনীয়াকৈ কিবা এটা। কি আৰু বাসুদেৱ থানলৈ সোমাই অহা ৰাস্তাৰ কাষত যিখিনি গছ থাকে ন, গছখিনি দেখাৰ পিছত মনটো দিন গাৰ্ডেন হৈ যায় বুলি কয় যে তেনেকুৱা হৈ যায় কিমান ধুনীয়াকৈ ডাঙৰ ডাঙৰ গছ আছে আৰু মোৰ মতেতো ৰাস্তাবিলাকৰ চব ৰাস্তাৰ কাষতে এনেকুৱা গছ লাগে তেতিয়া অলমষ্ট এই ৰাস্তাৰে যোৱা মানুহবিলাকে জিৰাব বা সেই প্ৰাকৃতিক সৌন্দৰ্যতাটো বৃদ্ধি পায় যোনসকলে চাইকেল ৰাইড কৰে খোজকাঢ়ি যাত্ৰা কৰে তেওঁলোকৰ কাৰণে বহুত সুবিধা হ'ব নহয় জিন্তু। একদম বঢ়িয়া, লাগেই গছটো লাগে আমাক। মেইন কথা ৰাস্তাৰ কাম বুলি নহয় গোটেই চবৰে গছ লাগে আমাক, গোটেই ইণ্ডিয়াতে লাগে, অল ৱৰ্ল্ড লাগে। আৰু এইফালে চাওক কি ধুনীয়া পৰিৱেশ ওপৰত গোটেই বগলী আৰু বগলী চৰাই বাঁহ গোটেইখিনি। আমি এতিয়া এই বৰমাৰ পৰাই চাকি আৰু তামোল পাণ লৈছোঁ। এইফালে চাওক লৈ লৈছোঁ আৰু এতিয়া আমি লৈ ল'লোঁ ধূপ চাকি তেল, তাৰপৰা এইফালে প্ৰসাদ ৰছী আৰু তামোল পাণ। আহি 2 নম্বৰখন গেট পালোহি এইফালে। আৰু মেইন গেটখন ইয়াতকৈ অকণমান ভিতৰলৈ আছে, ধুনীয়াকৈ দেখুৱামগৈ গৈ পিনে। আৰু এনেদৰে আহি মেইন গেটখন পাই গ'লোহি। এবাৰ আপোনালোককো দেখুৱাই দিছোঁ। এইখনেই মেইন গেট, শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ। ভিতৰলৈ সোমাই আহিলোঁ আৰু কিনাৰত ধুনীয়াকৈ নাম লৈ আছে। এতিয়া চাকি জ্বলাবলৈ আহিছোঁ। চাকি জ্বলোৱা ঠাই এডোখৰ।
চাকি ধূপ জ্বলাই আহিলোঁ। ভিতৰত নাম লৈ আছে আৰু আপোনালোকক মই দেখাবলৈ অকণ চেষ্টা কৰিম। কালি আমাৰ বাসুদেৱ থানৰ পৰা অহা অলপ দেৰি হ'ল, সেইটো কাৰণে ভিতৰত নকৰিলোঁ আৰু মানে ৰাতি হ'ল কাৰণে ভিতৰত নবনালোঁ। কালি ৰাতি আমি আহিবলগীয়া হ'ল চেনিমাৰীলৈ। চেনিমাৰীত যিহেতু জিন্তুহঁতৰ ঘৰ আছে, জিন্তুহঁতৰ ঘৰলৈ গুচি আহিবলগীয়া হ'ল। মানে আমাৰ অকণমান ফাৰ্ষ্ট কৰিব লাগে মানে যাত্ৰাটো অকণমান, আৰু যিহেতু পাছতো আৰু ডাঙৰ ডাঙৰ ৰাইড আহি আছে আমাৰ, গম পাব। এতিয়া মই পাব্লিক কৰি দিওঁ, সেইটো সময়ত কম। আৰু ভিডিঅ'টোত ইমানখিনি কভাৰ কৰিব নোৱাৰিলোঁ, মোবাইল মোবাইলটো কালি চুইচ অফ হৈ গ'ল। মানে বাইকৰ ঘৰত যিহেতু কাৰেণ্ট নাছিলে, মানে কালি এটা কাৰেণ্ট নাই মানে বুলি কৰিও বেয়া নহয় আৰু, সেইকাৰণে মোবাইলটো চাৰ্জো দিব নোৱাৰিলোঁ। সেইটো কাৰণে ভিডিঅ'টো ইমান ভালকৈ বনাব নোৱাৰিলোঁ কালি। ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আজিলৈ বাই বাই, ধন্যবাদ, জয় অসম।